নমস্কাৰ, মই উপস্থিত আছো আশ্ৰাফুল আলমানিয়া। ইতিমধ্যে আপোনালোকক দিবলৈ বিচাৰিছো ব্ৰেকিং নিউজ। কৃষক নেতা অখিল গগৈক বিনা স্বাৰ্থে মুক্তি দিয়াৰ দাবীত সমগ্ৰ অসমতে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইতিমধ্যে বৰপেটা জিলাৰ পালহাজী আৰু কলগাছিয়াত ইতিমধ্যে কাৰ্যসূচী অব্যাহত আছে। কৃষক নেতা অখিল গগৈক ভয় কৰে নেকি বিজেপি চৰকাৰে, এয়া অভিযোগ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। কৃষক নেতা অখিল গগৈক বাৰম্বাৰ জেলত ভৰাই জনবিৰোধী কাৰ্যকলাপ আৰম্ভ কৰিছে চৰকাৰে, এয়া ব্যক্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলাৰ সাধাৰণ সম্পাদক নাজিমুল ইছলামে। চাওক আমাৰ বিশেষ প্ৰতিবেদন। কৃষক নেতা অখিল গগৈ ধৈৰ্য কোৱাৰ বিটু সোণোৱালক বিনা স্বাৰ্থে মুক্তি দিয়াৰ দাবীত বৰপেটাত অব্যাহত ৰাখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী কাৰাৰুদ্ধ কৰি ৰাখিছে। আমি স্পষ্টকে কৈছো, আমি সন্দেহ কৰিছো যে অখিল গগৈক সৰ্বানন্দ সোণোৱাল চৰকাৰে, বিজেপি চৰকাৰে অখিল গগৈক ৰাজনৈতিকভাৱে তিল তিলকৈ হত্যা কৰিব বিচাৰিছে নেকি? আজি কিয় এতিয়ালৈকে সমগ্ৰ অসমত বুদ্ধিজীৱী মহল, বিভিন্ন দল সংগঠনে অখিল গগৈক মুক্তিৰ দাবী উত্থাপন কৰাৰ পিছতো এতিয়ালৈকে কিয় অখিল গগৈক মুক্তি প্ৰদান কৰা নাই? কাৰণ সৰ্বানন্দ সোণোৱালৰ নিচিনা ভয়াতুৰ মুখ্যমন্ত্ৰীয়ে হয়তো অসমৰ ৰাজনৈতিক ইতিহাসত এজনো বিচাৰি পোৱা নাযাব। কাৰণ সৰ্বানন্দ সোণোৱালে, বিজেপি চৰকাৰে অখিল গগৈক ভয় কৰে, যাৰ কাৰণে অখিল গগৈক বিজেপি চৰকাৰে ৰাজনৈতিকভাৱে ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈক আটক কৰি ৰাখিছে। গতিকে আমাৰ স্পষ্ট কথা যে অখিল গগৈক বিনা চৰ্তে